পানী পানী হ'ব চাগে হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকক সকলোকে পুনৰবাৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আজি আমি গৈ আছোঁ লৰেং টিপি আহি পালোঁ একচুৱেলি আৰু ইয়াতে হ'ব নৰেন্দ্ৰ মোদী ছাৰ আহিব তাত মিটিং এখন আয়োজন কৰা হৈছে তো আজি হ'ল 26 আপোনালোকক মই দেখুৱাম সকলোবোৰ ক'ত কি হ'ব আমাৰ আছে এক্সিবিশ্যন আৰু 28ত আহিব নৰেন্দ্ৰ মোদী ছাৰ তো ব্লক তো ফাইনেলি আহি পাই গ'লোঁ আৰু আমাৰ গাড়ীবোৰ ইয়াৰ ছাইডত ৰখাই থৈছোঁ এইবোৰ আৰু সেই তাৰ পৰা তাত মেইন হাই ৰোডটো আছে ইয়াৰ পৰা আমি ইয়ালৈকে আহিলোঁ তো আপোনালোকক মই লৈ যাম একেবাৰে ষ্টেজলৈ ষ্টেজত ওচৰলৈকে তো ওচৰ যাই পিনে আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম আৰু এইবোৰ দেখিছে আমাৰ গ্ৰুপ তো আমাৰ গ্ৰুপবোৰ গৈ আছে আহি আছে সকলো অলক ষ্টেজৰ ওচৰত যাম আৰু আপোনালোকক সকলোবোৰ দেখুৱাম ইয়াতে বহুত ধূলি একচুৱেলি মাটি বহুত ধূলি নৰেন্দ্ৰ মোদী ছাৰ তো বলক তাৰলৈকে ওচৰত যাই কিনে আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু বহুত মানুহ আহিছে একচুৱেলি এক্সিবিশ্যনৰ নাই তো আপোনালোকে চাই থাকক ফাইনেলি ওচৰত আহি পাই গ'লোঁ তো চাওক মানুহবোৰ বহুত আছে আৰু ৰিহাৰ্চেল কৰি আছে একচুৱেলি আমি ইয়াত ৰিহাৰ্চেল কৰিব আহিছোঁ এক্সিবিশ্যনৰ কাৰণে তো বহুত মানুহ ইয়াতে ৰিহাৰ্চেল কৰি আছে অলৰেডি ফটো লৈ আছে ফটো লৈ আছে আৰু আপোনালোককো মই লৈ যাম একেবাৰে ষ্টেজত দেখুৱাই আনিম এবাৰ তাৰপিছত আমি ইয়াত আকৌ আহিম তো আমাৰো আছে যিহেতু চাওক বহুত পেণ্ডেলটো বহুত ডাঙৰ বনাইছে একচুৱেলি বহুত বেছি ডাঙৰ বহুত মানুহ ধৰিব ইয়াত বেছি কাম কৰা কষ্ট গৈ আছে আৰু উঠাই আছে মানে ইয়াতে হোৱা হ'ব বিচনা বনাই লৈছে এতিয়া আৰু ওপৰত উঠাই আছে মানে উঠাই আছে তলত শুব জেগা নাই তলত শুবলৈ জেগা নাই সেইটো কাৰণে ওপৰত এনেকৈ বান্ধি লৈছে এইজন দেখিছে এজনে শুই আছে টোপনি যে কষ্ট বেছি হৈছে মানে সিহঁতৰ ওপৰত মানে বিচনা বনাই আছে কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন এইটো আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব কমেণ্ট কৰি জনাব এনেকুৱা বিচনা মানে ক'তো নাই লেজেণ্ড বিচনা তো চাওক কামবোৰ সকলোবোৰ অব্যাহত আছে হাতত মাথো এদিন বাকী আছে তো সকলোবোৰ কাম কৰি আছে সকলোৱে তো ইয়াত এইবোৰ কাপোৰবোৰ লগাই দিব ওপৰত সেই আগত লগাই থৈ দিয়া দেখিছে আপোনালোকে তো তলত এইবোৰ যে কাঠৰ আছিলে সেইবোৰো এনেকুৱাকৈ মানে টাইপত লগাই সমান কৰি দিব তো ইয়াতে বহুত কাপোৰ আছে চাওক বহুত বেছি কাপোৰ একচুৱেলি ইয়াতে এনেকুৱা লগোৱা হ'ব আৰু এইফালে দান লগোৱা আছে এইবিলাক প্লাইবোৰ্ড এনেকৈ লগাই দিছে এইবোৰ লগাই আছে হোৱা নাই কমপ্লিট হৈ যোৱা নাই হাতত মাথো এদিন আছে আৰু চাওক ষ্টেজটো মেইন ষ্টেজটো হ'ল এইটো তো মেইন ষ্টেজটো আপোনালোকক দেখুৱাইছোঁ চাওক এইটো আৰু এই কামবোৰ কৰি আছে মানুহবোৰ ইয়াতে হ'ব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰ ইয়াতে প্ৰগ্ৰেম হ'ব ইয়াতে ষ্টেজত ভাষণ দিব তেখেতে তো চাওক ইমান কাপোৰ ইমান ডাঙৰ বহুত বেছি ডাঙৰ একচুৱেলি এইফালে আমাৰ কনচিলৰপি ছাৰ ৱাইফো আছে তেখেতো বহি আছে ইয়াত চাওক ইয়াতে কালচাৰ প্ৰগ্ৰাম হৈ আছে এতিয়া তাতে গৈ আছোঁ চাই থাকিব আপোনালোকে তাত যাই পিনে দেখুৱাম নিশ্চয় বহুত গাড়ী আহিছে মানে ফেনবোৰ লগাই দিয়া হ'ব ইয়াত ওপৰত এইবিলাক বক্সবোৰ ফিটিং কৰি থৈছে বক্স তো ফাইনেলি আহি পাই গ'লোঁ ইয়াত য'ত আমাৰ ৰিহাৰ্চেল হৈ আছে চ' ইয়াত একচুৱেলি মই কথা ক'বলৈ অলপ দিগদাৰ হৈছে মানে ইয়াত বহুত ক্লাউড হয় একদম মানে বহুত হুলস্থুল পৰিৱেশ আৰু ইয়াত বহুত হুলস্থুল হৈ আছে বৰ্তমান তো আমি এতিয়া ইয়াতে প্ৰগ্ৰেমটো আমাৰ হ'ব পিছফালে মানে ষ্টেজৰ পিছফালে হ'ব তো আপোনালোকক দেখুৱাম বাৰু অলপ দেৰিকৈ কিন্তু ইয়াতে মানে পূৰা ক্লাউড কথা ক'বলৈ বহুত দিগদাৰ হৈছে একচুৱেলি ভইচ কভাৰ কৰিব লগা হৈছে তো আপোনালোকে চাওক ইয়াতে আমাৰ ছাৰ আহিছে কনচিলৰপি ছাৰ তো তেখেতো আছেহি এইফালে আমাৰ বিহু টীমৰ ল'ৰা দুজনমান আহি আছে
বড়ো সকলো পূৰা ৰিহাৰ্চল কৰি আছে, সকলো আছে। আৰু আমাৰ আহি পালে আমাৰ বিহুৰ ল'ৰাকেইটা, তো আপোনালোকক দেখুৱাম আমাৰো প্ৰগ্ৰেমটো, ৰিহাৰ্চল প্ৰগ্ৰেমটো। তো চাই থাকক আপোনালোকে, উপভোগ কৰি থাকক, সকলো দেখুৱাই যাম যিমান পাৰোঁ, চেষ্টা কৰিম একচুৱেলি। চাই থাকক। তো ফাইনেলি 80% আমাৰ ৰিহাৰ্চল কৰা হৈ গ'ল। আৰু ইয়াতে আমি এতিয়া আইডেণ্টি কাৰ্ডৰ কাৰণে আৰু নামবোৰ দিব লগা হয়, আৰু ক'ভিড টেষ্টো কৰা হয়। তো আমি ইয়াতে নামবোৰ সকলোৱে দিবলৈ কাৰণে আহি গ'লোঁ। আৰু ইয়াৰ পিছত আমাক ভাত খাবলৈ কৈছে আই বিত। তো ইয়াৰ পৰা আমি নামবোৰ দি পিনে সকলোৱে আই বিলৈ ভাত খাবলৈ যাম। তো আপোনালোকে চাই থাকক। কথা, গাড়ীখন আমাৰ ইয়াতে মানে চকাটো দাবি গৈছিলে, গৰম হৈছে, বস্তুকেইটা গৰম হৈ আছে, পূৰা গৰম, পূৰা মানে আৰু চাই থাকক। গাড়ীখন মানে বহুত বেছি তলত গৈছিলে একচুৱেলি, মানে মাটিবোৰ ন কোমল, এইবিলাক ফাটি ফাটি গৈছে, এইবিলাক ফাটি ফাটি গৈছে যে, সেইটো কাৰণে অলপ টাইম লাগিব বাৰু। গাড়ীখন টানিলে JCB লগত উঠাই দিলে, টাইম লাগিব, চাই থাকক। তো ফাইনেলি আহি পাই গ'লোঁ IB ৰিজৰ্ট। পেট পূজা খাবলৈ আহিছে, পেট পূজা মেইন। মাংস আৰু মাছ দিছে বুলি কোৱা শুনিছোঁ। এই কিজনী বহুত লোভত গৈছে দেই, ছাগলী খাম বুলি, কিন্তু তাত গ'লেহে গম পাব কি হ'ব। তো ফাইনেলি আহি পাই গ'লোঁ IB ভিতৰলৈ, গৈ আছোঁ। ভগৱানে জানে আৰু দেই কি দিছে। ভাই চাহাব, ইমান ডাঙৰ লাইন, কৃষ্ণ। তো ফাইনেলি আহি পাই গ'লোঁ ভাত খাই। আৰু আপোনালোকক এতিয়া ডাইৰেক্ট পোনপটীয়াকৈ লৈ যাব ওলাইছোঁ একদম হেলিপেডৰ ওচৰলৈ। আৰু মানে হেলিকপ্টাৰ এখন আহি আছে, তো মানে ইয়াত মানে হেৰিৰ কাৰণে আহিছে। চ' ট্ৰেইনিং দি আছে, মানে কেনেকৈ কৰিব লাগিব, কি নকৰিব, সেইখন চাওক হেলিকপ্টাৰ। তো বলক ওচৰত যায়, আমাৰো প্ৰগ্ৰেম যিহেতু তাতেই হ'ব। তো ৰিহাৰ্চল হৈ আছে বৰ্তমান, দুবাৰমান ৰিহাৰ্চল কৰাব বোলে। আমাৰ পোৱালিকেইজনী চাওক, সেইকেইজনী এই হেলিকপ্টাৰ চাবলৈ ধৰিছে। তো নৰেন্দ্ৰ মোদী ছাৰ ইটো ছাইডৰ পৰা আহিব, আৰু ইটো ছাইডৰ পৰা ৱেলকাম কৰা হ'ব। আৰু সেইফালে ইটো ষ্টেজটো দেখিছে, ইটোফালৰ পৰা মানে এণ্ট্ৰি হ'ব। চ' আমি ইয়াত
কৰিব লাগিব প্ৰগ্ৰেমটো। সকলোবোৰ আহিছে। এইখিনি চাওক আমাৰ টীম, আৰু সিটোৰ পাৰত আমাৰ টীম এটা আছে আৰু ইটো পাৰটো আছে। তো এনেকৈ ৰিহাৰ্চল চলি আছে, চাই থাকক, দেখুৱাই আছোঁ। তো ছাৰ সকলো আহিছে, তেখেতসকলে কেনেধৰণৰ প্ৰস্তুতি চলি আছে সেইবোৰ চাবলৈ আহিছে। তো তেখেতসকলকো আমি ৱেলকাম জনালোঁ। তো আজি মানে বৰ এটা বিশেষ সকলো সাজ পোছাক পিন্ধি অহা নাই তেনেকৈ, কিন্তু নেক্সট আপোনালোকে সকলো দেখা পাব আপোনালোকে নেক্সট ভিডিঅ'ত 28ত সকলোবোৰ মজা হ'ব চাবলৈ। তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব, কাৰণ ন'টিফিকেশ্যন পাই যাব আপোনালোকে লগালগ। বেল আইকনটো বজাই অল কৰি ল'ব, একদম পোনপটীয়াকৈ আপোনালোকে ভিডিঅ'বোৰ পাই যাব। তো চাই থাকক কেনেকুৱা কি হৈ আছে। বেছি দেৰি নাই, এইবাৰ লাষ্ট দুবাৰমান কৰিব আৰু তো যাবগৈ সকলো ঘূৰা-ঘূৰি। তো চাই থাকক। মানে দুবাৰ আহিলোঁ, এবাৰ ভাত খাব আহিলোঁ প্ৰথমবাৰ, ফাৰ্ষ্ট টাইমত। আকৌ এবাৰ মানে আহি গ'লোঁ, যাবগৈ দিছিলে কিন্তু তাত কৰোণা টেষ্ট কৰা নাছিলে যে, সেইকাৰণে আকৌ ৰিটাৰ্ণ হ'ব লগা আছে। মানে বহুত দূৰ, এইখিনিৰ পৰা চাওক বহুত দূৰ, এই তাৰলৈকে। চ' মানে বহুত এলাহ লাগিছে, গৈ আছোঁ আৰু চব যাই পিনে দেখুৱাই আছোঁ আপোনালোকক। ক'ভিড টেষ্ট কৰা হৈ আছে, আহি পালোঁ আমি লোকেশ্যনত, মেইন জেগাত আহি পালোঁ, টেষ্ট কৰা জেগাত। সকলোবোৰ আছে, টেষ্ট কৰি আছে। তো ফাইনেলি সকলোৰে আমাৰ টেষ্ট কৰা হৈ গ'ল, আমি এতিয়া ঘৰলৈ উভতি আছোঁ। তো আপোনালোকে যদি ভিডিঅ'টো চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। নেক্সট ভিডিঅ'টো আপোনালোকে একেবাৰে ওচৰৰ পৰা চাব, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকৰ ওচৰত আহি আছে, একেবাৰে ওচৰৰ পৰা দেখা পাব সকলো কালচাৰ প্ৰগ্ৰামবোৰ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো বজাই ল'বলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, টিল দেন টাটা বাই বাই, জয়।